যোৱাকালি হেমন্ত বিশ্ব শৰ্মাই জাগিৰোডলৈ আহি পেলাই এই ঢিং মৈৰাবাৰী আৰু বুঢ়াগাঁও লাহৈঘাটৰ বিষয়ে যিখিনি মন্তব্য কৰিছে সেই মন্তব্যখিনি সম্পূৰ্ণ ভিত্তিহীন। কাৰণ এই ঢিং মৈৰাবাৰী বিশেষকৈ মৈৰাবাৰী অঞ্চলতে শংকৰদেৱৰ জন্মস্থান শ্ৰী শ্ৰী আলিপুখুৰী পাটবিবি সত্ৰ অৱস্থিত। আৰু এই সত্ৰখনত মুছলিম সম্প্ৰদায়ৰ লোকে যিখিনি সহায় সহানুভূতি আগবঢ়াইছে তাত এই জাতিগত সংঘৰ্ষৰ উক্তি নিদি তেখেতে ইয়াৰ পৰা বিৰত থকাই মই ভাল বুলি ভাবোঁ। মই আজি এই সত্ৰখন দেখা পোৱা যায় যে ইছলাম ধৰ্মী লোকসকলে বসবাস কৰে যিটো মৈৰাবাৰীত, তেওঁলোককো দেখা পোৱা যায় সত্ৰখনত। আৰু হিমন্ত বিশ্ব শৰ্মাৰ যিটো মন্তব্য দিছে এটা বেলেগ মন্তব্য আগবঢ়াইছে, কি ক'ব? হয়, তেখেতে কেৱক লৈ পেলাই আচলতে এই সত্ৰসমূহৰ ওপৰত ৰাজনীতি কৰিব নালাগে মোৰ মতে। গতিকে তেখেতে এই ৰাজনীতি সত্ৰসমূহৰ ওপৰত কৰা ৰাজনীতিৰ পৰা তেখেতক মই বিৰত থাকিবলৈ অনুৰোধ জনাইছোঁ। ইয়াত সঁচাকৈ অসমীয়া মানুহ আহিলে কান্দে নেকি? নাই, ইয়াত যিসকল ইয়াত তীৰ্থযাত্ৰীসকল আহিছে পুনৰ আহি আছে আৰু ইয়াত কোনো তীৰ্থযাত্ৰীসকলে কোনো অসুবিধা পোৱা নাই। এই সত্ৰখনলৈ আহি বৰং মুছলিম সম্প্ৰদায়ৰ লোকৰ পৰা তেওঁলোকে সহানুভূতিহে পাইছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত মুছলিমসকল আহি পেলাই এই সত্ৰ দৰ্শন কৰি যায়হি। মিয়া অসমীয়া পৰিষদৰ জিলা সভাপতি। এটা দুৰ্ভাগ্যজনক কথা, যোৱাকালি জাগিৰোডত হিমন্ত বিশ্ব শৰ্মাই শান্তি সমদল প্ৰথমে আমি গৰিহণা দিছোঁ যে মৰিগাঁও জিলাত কোনো অশান্তি সৃষ্টি হোৱা নাই। সেইটো কাৰণে আমি এটা দীক্ষা দিছোঁ তেখেতসকলক, য'ত নাকি হুলস্থুল হৈছে তাতে যাম। আমাৰ মৰিগাঁও জিলাত সম্পূৰ্ণ শান্তি সম্প্ৰীতিৰ মাজত আমি জীয়াই আছোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ আমি একত্ৰিত আমি মিলনভূমিৰে আমি আছোঁ। আৰু সেই সময়ত আজি নিকৃষ্ট ৰাজনীতি কৰিবলৈ গৈ হেমন্ত বিশ্ব শৰ্মাৰ এটা দায়িত্বশীল একদম মন্ত্ৰী হৈ এনেধৰণৰ ভাষ্য প্ৰদান কৰোঁ আমি অসম মিয়া অসমীয়া পৰিষদৰ পৰা আমি দীক্ষা দিছোঁ, গৰিহণা জনাইছোঁ। আচলতে কথা হ'ল যে আমাৰ এই অলপ আগতে আপোনালোকে গম পাইছে যে এই মৈৰাবাৰী অঞ্চলত ঢিং মৈৰাবাৰী লাহৈঘাট অঞ্চলত আজি আমাৰ সত্ৰ ইয়াত আছে। আমি সত্ৰৰ বাকৰিত থিয় হৈ মই কথা কৈ আছোঁ। আজি এই সত্ৰাধিকাৰসকলে আজি আমাৰ অসম মিয়া অসমীয়া পৰিষদৰ তথা অসমৰ এই অঞ্চলৰ মুছলমানসকলৰ পৰা আজি কিমান দূৰ সহায় সহযোগ পাইছে তেখেতৰ ভাষ্যতে আপোনালোকে গম পাইছে।